বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ বিছপানী পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বিষ্ণুপুৰ বজাৰৰ পৰা AS19T 4568 নম্বৰৰ য়ামাহা FZ মটৰচাইকেল এখন উলুবাৰীলৈ গৈ থকা অৱস্থাত বিছপানীৰ পথত সংঘটিত হয় দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন বিজনী শিলিখাগুৰি গাঁৱৰ নিবাসী কালীচৰণ সূত্ৰধৰ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জনোৱা মতে নিহত বাইক আৰোহীয়ে বাইক চলাই আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে ৰাখি থোৱা ট্ৰেক্টৰৰ ফালত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী। ঘটনাস্থলীত পানবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মাস্টার কয়ে আসছে এমন নাম কি